হিতাধিকাৰীসকলৰ বাবে অতিকৈ জৰুৰী খবৰ ইতিমধ্যে যেহেতু পিএম কিষাণৰ হিতাধিকাৰীসকলে 12 নম্বৰ কিস্তিৰ ধন লাভ কৰিছে যদি আপোনালোকে পৰৱৰ্তী কিস্তিৰ ধন লাভ কৰিব বিচাৰিছে তেতিয়া হলে আপোনাৰ বেংকৰ পাছবুকৰ সৈতে অতি শীঘ্ৰে সংযুক্ত কৰক আধাৰ কাৰ্ড যদিহে আপুনি বেংকৰ পাছবুকৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড সংযুক্ত নকৰে তেতিয়া হলে 13 নম্বৰ কিস্তিৰ ধন আপুনি লাভ নকৰিব পাৰে পিএম কিষাণৰ হিতাধিকাৰীলৈ অত্যন্ত জৰুৰী খবৰ যেহেতু ইতিমধ্যে আপোনালোকে 12 নম্বৰ কিস্তিৰ ধন লাভ কৰিছে বেংকৰ একাউণ্টত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে 12 নম্বৰ কিস্তিৰ ধন পৰৱৰ্তী কিস্তি লাভ কৰিবলৈ আধাৰ সংযুক্ত কৰক বেংকৰ সৈতে আৰু বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰিলেহে লাভ কৰিব পিএম কিষাণৰ ধন ইতিমধ্যে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ নথি সম্পৰ্কীয় যিকোনো আপোনালোকে আপডেট জানিবলৈ বিশেষ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব নথি সম্পৰ্কীয় যদি কিবা অসুবিধা হয় কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়া হলে যোগাযোগ কৰিব পাৰিব টোল ফ্ৰী নম্বৰত আৰু সেই নম্বৰটো হৈছে 036128000213 এই বিশেষ নম্বৰত পিএম কিষাণৰ হিতাধিকাৰীসকলে যোগাযোগ কৰিব পাৰিব কি নথিপত্ৰ লাগিব আপোনালোকে নতুনকৈ আবেদন কৰিবলৈ হলে কি নথিপত্ৰ লাগিব বা সংযুক্ত আপোনালোকে কেনেকৈ কৰিব বেংকৰ পাছবুকৰ সৈতে আধাৰ নম্বৰ সবিশেষ জানিবলৈ বিশেষ নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব এই মুহূৰ্তে খুবই জৰুৰী খবৰ ইতিমধ্যে পিএম কিষাণৰ যি আঁচনি সেই আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি কৃষক লাভান্বিত হৈ আহিছে কৃষকসকলক যাতে আৰ্থিকভাৱে সহায় কৰিব পাৰে বা কৃষকসকল যাতে লাভান্বিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে হাতত লৈছিল পিএম কিষাণ আঁচনি গতিকে ইতিমধ্যে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাইছে 12 নম্বৰ কিস্তিৰ ধন বছৰি 3টা কিস্তি 6000 টকাকৈ কেন্দ্ৰীয় চৰকাৰে কৃষকক প্ৰদান কৰে আৰু ইতিমধ্যে আপোনালোকে 12 নম্বৰ কিস্তিৰ ধন লাভ কৰিছে পৰৱৰ্তী অৰ্থাৎ 13 নম্বৰ কিস্তিৰ ধন যদি আপোনালোকে লাভ কৰিব বিচাৰে তেতিয়া হলে বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ যি নম্বৰ 12টা অংকৰ আধাৰ নম্বৰ আপোনালোকে সংযুক্ত কৰিব লাগিব যেনে বৰ্তমান সময়ত আধাৰ কাৰ্ড এক জৰুৰী নথি আৰু আধাৰ কাৰ্ড নহলে চৰকাৰী আঁচনিৰ সুবিধাসমূহ প্ৰদান নকৰা দেখিবলৈ পোৱা যায় গতিকে আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেতিয়া হলে আপোনাৰ বেংকৰ পাছবুকৰ সৈতে আধাৰ নম্বৰ সংযুক্ত থকাটো বাঞ্ছনীয় বুলি জনাইছে অন্যথা আপুনি পিএম কিষাণৰ 13 নম্বৰ কিস্তিৰ ধন লাভ নকৰিব